সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল দুৰণীয়া টিভি আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন ভিডিঅ' আপলোডৰ খবৰ প্ৰথমে পাবলৈ। নমস্কাৰ বন্ধুসকল, ভালে আছেনে? মই মানস আৰু আপোনালোকে চাই আছে দুৰণীয়া টিভি। আজি মই বনাম মাছৰ জোল, কিন্তু অমৰাৰ সৈতে মাছৰ জোল বনাম। খাই খুব ভাল লাগে। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব ঘৰত সময় পালে। একেবাৰে সহজ পদ্ধতিত বনোৱা। কেনেকৈ বনাইছিলোঁ ৰেচিপিটো ভিডিঅ'টো চাওঁ আহকচোন। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অমৰা মাছৰ জোল বনাবলৈ মই কেৰাহীখন গৰম কৰি অলপমান মিঠাতেল দি দিছোঁ। তেল গৰম হৈছে, মই এতিয়া কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা দি অলপমান ভাজি ল'ম। পাঁচফোৰণকেইটা ভজা হৈ গৈছে। এতিয়া মই ইয়াত অমৰাখিনি দি দিম। অমৰাখিনি মই পানীত বইল কৰি পিটিকি পিনে ৰস উলিয়াই লৈছোঁ। যদি কোমলীয়া অমৰা হয় বইল কৰি ল'ব লাগে, যিহেতু টাইট হৈ থাকে। যদি বুঢ়া একেবাৰে লুপথুপীয়া অমৰা হয় তেতিয়া বইল নকৰিলেও হয়, পিটিকি দিলেই হয়। পিটিকি পানীৰ লগত মিক্স কৰি ল'ব। আৰু লগতে গুটিকেইটাও দি দিছোঁ। গুটিকেইটা এনেই দি দিছোঁ, দিও ক'লেও পাৰিব, নিদিও ক'লেও পাৰিব গুটিকেইটা। এতিয়া অলপমান ইয়াত হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু লগতে চেনি দিছোঁ। চেনি দিয়াৰ কাৰণটো এইটো যে অমৰা যিসকলে খাইছে অলপ কেঁহা কেঁহা লাগে, চেনি দি দিলে কেঁহা কেঁহা নালাগে, সেইকাৰণে অলপমান চেনি দি দিছোঁ। ঠিক আছে, এতিয়া অলপ লৰাই ঢাকনখন মাৰি উতল আহিবলৈ দিম। একেবাৰে চিম্পুল হয় ৰেচিপিটো। অলপ সময়ৰ পাছত উতল আহিছে, অমৰাখিনি হৈ গৈছে। সকলোৱে জানে ৰেচিপিটো বনাবলৈ, তথাপিতো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা কথা মন কৰিছে আপোনালোকে, এই জোলকণ একেবাৰে পাতলীয়া হৈছে। বিলাহীৰ লগত যদি মাছ বনোৱা যায় তেতিয়া জোলকণ ডাঠ হয়, বা মই সেইদিনাখন মচন্দৰীৰ লগতো বনাইছিলোঁ, জোলকণ ডাঠ হয়। কিন্তু ইয়াত একেবাৰে পাতল হৈছে। ইয়াত পাতল হ'লে অলপমান খাই বেয়া লাগে দিয়কচোন। অমৰা মাছৰ জোলকণ ডাঠ কৰিবলৈ ইয়াত মই বস্তু দি দিছোঁ। বস্তুটো হৈছে বেচন 2 চামুচ মই ঘুলি পিনে পানীৰ লগত দি দিছোঁ, তেতিয়া খাবলৈ ভাল লগা হয় আৰু জোলকণো ডাঠ হয়। যদি বেচন নাই তেতিয়া পিঠাগুড়ি দিব পাৰে, নতুবা আটা বা ময়দা গুড়ি পানীৰ লগত মিক্স কৰি দি দিব। খাবলৈ ভাল লগা হয় আৰু জোলকণ ডাঠ হয়। ঠিক আছে, এতিয়া মই মাছকেইডোখৰ দি দিম ইয়াত। মাছকেইডোখৰ দি ঢাকনখন মাৰি উতল আহিবলৈ দিম। 5 মিনিটমানৰ পাছত নমাই থৈ দিম। 5 মিনিটমান পাছত হৈ গৈছে। মই গেছৰ ফ্লেমটো মিডিয়ামতে থৈছিলোঁ, লাহে লাহে উতলিবলৈ দিলোঁ। তাৰ ভাল লগা ৰেচিপি হয়। কেতিয়াবা সময় পালে অমৰাৰ ৰেচিপি বনাই চাব। অমৰা মাছৰ জোল, কিমান একে মাছৰ জোল খাই থাকিব। অমৰাৰ লগতো কেতিয়াবা ট্ৰাই কৰি চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ লাইক এটা কৰিব, পাৰিলে কমেণ্ট কৰিব, ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। দুৰণীয়া টিভি প্ৰতি শুক্ৰবাৰে আৰু মঙলবাৰে সন্ধিয়া 6 বজাত।